ঘৰে ঘৰে কান্দোনৰ সুৰ নিজৰ দুৰ্ভাগ্যৰ কথা কৈ এয়া বানপানীৰ কৰুণ পৰিণতি। বানপানীত নিজৰ সা সম্পত্তি হেৰুওৱা এইসকলে জনপ্ৰতিনিধিক কাষত পাই কান্দি কান্দি কৈছে দুৰ্ভাগ্যৰ কথা। মন্ত্ৰী অতুল বৰাই বোকাখাটৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত আৱেগত ভাগি পৰিল এইসকল সৰ্বহাৰা। বৰাক উপত্যকাতো প্ৰশমিত হোৱা নাই বান পৰিস্থিতি। দেওবাৰে বদৰপুৰৰ উত্তৰ কান্দিগ্ৰামত ছিগিল মথাউৰি। ফলত প্লাবিত হ'ল উত্তৰ কান্দিগ্ৰাম, দক্ষিণ কান্দিগ্ৰাম, জলালপুৰ, সত্যেন্দ্ৰনগৰ, পাতিৰাকান্দি আদি বহু গাঁও। ভিতৰত ইএনডি বান্ধ ভাঙিছে আৰু বৃহত্তৰ মানুহ প্লাবিত হৈছে আৰু মানুহৰ দুখ এতিয়া কষ্টৰ সীমা নাই। বৰখনৰ ৰায়পুৰত চিঙা মথাউৰিৰে হুহুৱাই সোমাইছে বৰাকৰ পানী। 30খনৰো অধিক গাঁও প্লাবিত হোৱাত জলবন্দী হৈছে হাজাৰ হাজাৰ লোক। বৰখনৰ বিধায়ক কিশোৰ নাথে নাৱেৰে গৈ দুৰ্গতসকলৰ খবৰ লোৱাৰ লগতে উদ্ধাৰৰ ব্যৱস্থা কৰিছে। খেতি পথাৰ ঘৰ বাৰী যিটো আপোনালোকে চাই আছে, এতিয়া চাৰিওফালে পানী হৈ গ'ল। ইমান ঘৰত মানে মানুহবিলাক আছে, এতিয়ালৈকে আমি মানে মানুহবিলাক ওলাই আহিব পৰা নাই। আৰু এইটো এটা ডাঙৰ এটা বানপানীৰ এটা পইণ্ট। NDRFৰ দুটা NDRFৰ বোট আহি আছে, ইতিমধ্যে সিহঁতে আহি পাব ইয়াতে। অলপ দেৰি NDRFৰ বোট অহাৰ পিছতে আমি অলপ ৰেস্কিউ কামবিলাক কৰিম। মন্ত্ৰী কেশৱ মহন্তই শিলচৰৰ তাৰাপুৰৰ শিৱবাৰীৰ খহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীক উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ লগতে বিধায়ক দিলীপ পাল আৰু কিশোৰ নাথেও সংগ দিয়ে। ডংগাই আৰু কুছিয়াৰৰ তাণ্ডৱ অব্যাহত আছে কৰিমগঞ্জত। পাথাৰকান্দিৰ জোৰবাৰী, কাকৰিবন আদি অঞ্চলত বৰ্তমানো হাহাকাৰ অৱস্থা। দক্ষিণ কৰিমগঞ্জৰ ধলচৰা, ইৰাজপুৰ, আংগুৰা, নীলাম বজাৰ আদি অঞ্চলৰ শতাধিক গাঁও জলমগ্ন হৈ আছে। উত্তৰ কৰিমগঞ্জতো গান্ধাই, ব্ৰাহ্মণ শাসন আদিত অনুৰূপ পৰিস্থিতি। উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে SDRFে। পাথাৰকান্দি আৰু কৰিমগঞ্জত শিবিৰত আশ্ৰয় লৈছে বহু লোকে। অৱশ্যে এতিয়াও ৰাস্তাৰ ওপৰতে আছে বহু বানপীড়িত। শিবিৰত সাহায্য সামগ্ৰী পৰ্যাপ্ত নোহোৱাৰো অভিযোগ উঠিছে। চৰকাৰৰ তাকে ৰিলিফ পাইছে গ্রামের মানে সাহায্য করছে। আমরা ডুব দেখি খাইয়া তো বাঁচিতাম, তাও আমরা সাহায্য করি। আনহাতে পাথাৰকান্দিৰ বিধায়ক কমলেশ্বৰদে পুৰকাস্থৰ সন্মুখতেই জলসম্পদ বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে সৰগখনিৰ ৰাইজ। একজুট ইঞ্জিনিয়ার অচিন্তনের কারণে, তার দালালির কারণে, তার নিজস্ব পার্সোনাল ঠিকাদারের কারণে আজকে এই ভয়াবহ বন্যা হয়েছে। সমস্ত লক্ষ লক্ষ মানুষের দলের তোলার মানে ইচ্ছাকৃতভাবে তাই বিগত 2টা বছর ধরে দালালি করতে এই ডিপার্টমেন্ট। পাথাৰকান্দিৰ নয়াদহৰত বানে মথাউৰি চিঙাৰ পৰিপ্ৰেক্ষিততেই সৃষ্টি হয় এই পৰিস্থিতিৰ। ইফালে কাছাৰৰ উদাৰবন্দৰ আৰকাটিপুৰত বানে উটুৱাই নিয়ে অজয় ৰবি দাস আৰু ৰাজু নুনিয়া নামৰ দুজন ছাত্ৰক। হাইলাকান্দিৰ ৰংগাউটিৰ ৰতনপুৰত ৰাহুল আহমেদ নামৰ এজন যুৱক বাঢ়নি পানীত উটি যায়। কাৰ্বি আংলঙতো অব্যাহত আছে বানৰ তাণ্ডৱ। কপিলীৰ বানত বুৰিছে তৰাডুবি, নাম তৰাডুবি, গৰৈমাৰী, 1 আৰু 2 নম্বৰ হালডিক্ৰং আদি অঞ্চল। কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে বানপীড়িতৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। ইফালে লখিমপুৰত ডিজু পাঁচনৈবাসীয়ে লাভ কৰিলে লাইফ জেকেট। নিপকে ৰঙা নদীত পানী এৰি দিয়াৰ ফলত পাঁচনৈৰ এখন বাঁহৰ দলং উটি যায়। শুকুৰবাৰে হৈ যোৱা এই ঘটনাৰ পাছত লখিমপুৰ জিলা প্ৰশাসনে পাঁচনৈবাসীক এখন নাও আৰু লাইফ জেকেট প্ৰদান কৰে। লখিমপুৰ জিলা প্ৰশাসনৰ পৰা বিভাগীয় কৰ্তৃপক্ষ আহি পিনি এখন নাও দিছে। নাওৰ পৰা বিনামূলীয়া যাতে অহা যোৱা কৰিব পাৰে। 5টা লাইফ জেকেট দিছে। প্ৰশাসনে 5জন পাৰ কৰিবৰ কাৰণে এই 5টা জেকেট দিছে আৰু সেই নিয়মমতে পিন্ধাই পেলাই ইপাৰ সিপাৰ কৰিবলৈ দিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।